গোটেই পানী হয় বোলে, খোজকাঢ়ি যাব নোৱাৰি। আমি জাল মাৰোঁ বোলে। বৰপথাৰ চুইমিং পুল বনাই আছে, আধা ইলা স্থাপন কৰিছে। একো ক'ব নালাগে, একেবাৰে ঘৰৰ পৰা ধুনীয়াকৈ কলৰ দুটামান ভুগুনি আনি পিনে ৰাস্তা কেইদিন যাব এনেকৈ চলাই থাকিবহি লাগে মাজতে আহি। একো ক'ব নালাগে, কাকো ক'ব নালাগে কিবা সুন্দৰ। কৈছ ভিডিঅ' বনাইছে, এইটো বাইকত যোৱাতে বনাই কি হ'ল? এইডোখৰ ভিডিঅ' হৈ গ'ল বৰপথাৰ মেইন টাউনৰ। আমাৰ এই এজাক বৰষুণ দিলে বৰপথাৰখনৰ ৰাস্তাটো এনেকুৱা হৈ যায়। ড্ৰেইন চেইন কি আছে কি নাই নাজানো, চবফালে বনাই আছে, কিন্তু বনাই আছে মানে অলৰেডি চব হৈ গ'ল বনাই। বহুতো কয় যে আগত তেনেকুৱা আছিল বৰপথাৰ, তেনেকুৱা নাই, এতিয়া ভাল হ'ল, কিবা হ'ল, আমুক হ'ল। সেইদিনা ভিডিঅ' এটা পাইছিলোঁ, পানী নহয় কিবা কিবি। কিন্তু এতিয়া ভিডিঅ'টো মই দিছোঁ, চাই লওক, আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ অসমবাসী ৰাইজ? সকলো ভালে আছেনে? সকলো ভালে থাকে তাই আশা কৰিছোঁ, কামনা কৰিছোঁ সকলো ভালে থাকক। তো আজি বহুত দিনৰ মূৰত যাম মামাৰ ঘৰলৈ। বহুত দিন হ'ল মামাৰ ঘৰলৈ যোৱা নাই, তো মাজতে আজি টাইম ওলালে। টাইম মানে কি হয়, এতিয়া বৰ্তমান খেতি ছিজন চলি আছেতো, খেতি ছিজনৰ মাজতেও আজি হাতৰ চোৱা ভাগিব, হাতৰ চোৱাত লাগি আছে। তো সেইকাৰণে মামাহঁতো ফ্ৰী আছে, খেতিলৈ যোৱা নাই। সেইকাৰণে মায়ে ক'লে যে ফটকৈ মামাৰ ঘৰৰ পৰা আহোঁগৈ আজি গৈ। বাকী মামাৰ ঘৰলৈ গৈ কেনেকুৱা লাগে, কি পাওঁ চাবলৈ, খাবলৈ বা দেখাবলৈ আপোনালোকক, মামাই কি খুৱাই স্পেচিয়েল বস্তু, তাৰপিছত আজি আপোনালোকক দেখাম। ভিডিঅ'টো স্কিপ নকৰে লাষ্টলৈকে চাই যাব। ফাইনেলি আমি ৰেডি হৈ গ'লোঁ মামাৰ ঘৰ যাবৰ কাৰণে। এতিয়া আমাৰ ইও যাব, মানে ইয়াকো লৈ যাম। ফাৰ্ষ্ট যাব ই মামাৰ ঘৰলৈ। ইও কৈ দিয়ে আজি মামাৰ ঘৰ যাম, মাংস খাম। তো মামাৰ লৈ গৈছোঁ মামাৰ ঘৰলৈ মানে। তো ঘৰৰ কুন্দুলি আছে, টেঙা আছে, এইটো কোমোৰা লৈ লৈছোঁ। আৰু এইটো মামাৰ কাৰণে স্পেচিয়েল গিফ্ট এটা, খেতিত এইটো হৈছে লাও পানী ভনীয়েকে ককাই ক'লে মৰমত লৈ লৈছে। হেৰি নামঘৰটোত সোমাম আৰু অকণমান নামঘৰটোৰ ফালে ৰাস্তাটো ফকাটিং চাৰিআলিলৈ। ফাইনেলি আহি মামাৰ ঘৰ পাই গ'লোহি। মামাৰ ঘৰত আহি প্ৰথমতে চাহ দিছে, বৰা চাউলৰ তেল পিঠা আৰু ভুজিয়া। চাহটো খাই লওঁ, ভিডিঅ'টো চাই থাকক। এক্সকিউজ মি প্লিজ। আলহী আহিছে বুলি আলহী আহিছে ভিতৰত শুই আছে। এনেকে চেল নহবি হা, বিয়া পাতিব বয়স হ'ল, শুই আছে এতিয়া উদত। কি পেটু ৰাধনী লিপষ্টিক লগা ৰাধনী। কি এইফালে ৰাজহাঁহ, কোমোৰা,
লোকেল লোকেল বনিয়া তেনে কৈছে শুনা নাই কি ভাৰিম কৈছে বাকী আৰু জুই দেখিছে কেনেকুৱা দিছে আৰু একদম খোৱা টাইমতে দেখাম আৰু কেনেকুৱা হয় আপুনি মাংসখিনি হেৰি কৰিব নোৱাৰিলি ইমানখিনি হাঁহ মাংস উলিয়াই আছে পাহৰি মাতি আছিলোঁ নহয় মা মোক তুমি কেতিয়া মাতি আছিলা 1400 টকীয়া বোলো হেৰি হাঁহ কোন এই 1400 টকীয়া হাঁহ বোলে এইবোৰ দাম ফাট টান মইতো নাখাওঁৱেই ইমান টান মাংস ৰাজহাঁহ খাইছোঁ এই আজনী মাংসটো ঠিকে আছে আজনীৰ কাৰণে বেয়া হ'ল মামাকৰ চাউল ইয়াত আছে বৰা চাউল আৰু জহা চাউল দেখিতো ধুনীয়াকৈ ফুল কৰি নিছোঁ নালাগে হ'ব হেৰি কৰিলে চিধা কৰিলে হেৰি হৈ যাব গুলুক গুলুক মাৰিয়ে যাব এনেকৈ ঠিকে আছে ক'ত দিয় অঁ হাৱা খাবলৈ বনি গ'লি তই বনি গ'লি অঁ পাৰ কৰি দিম ভালে তোক তই ছোৱালী চাইছ তই ল'ৰাহে ট্ৰেইল চাবলৈ তোক হে ট্ৰেইল চাবলৈ অঁ লিঅ' পূৰা ভিউ চাই যায় আৰু ভিতৰত